দিনত বিভিন্ন জাতি জনগোষ্ঠীৰে মহিলা ব্যক্তিসকল পুৰুষ ব্যক্তিসকল দলে বলে আহি পেলাই আমাৰ বিজেপি দলত যোগদান কৰিছে। এই যোগদান সভাত আমাৰ উপস্থিত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কোকৰাঝাৰ জিলাৰ সন্মানীয় সভাপতি ৰাজকুমাৰ ব্ৰহ্ম ডাঙৰীয়া, ৯ নম্বৰ বিধান বিটিসি পাৰিষদ সমষ্টিৰ MCLA আমাৰ ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া, উপস্থিত আছে আমাৰ বিজেপি দলৰ অফিস বেয়াৰাৰ তথা উপসভাপতি সম্পাদক আদি কৰি ধৰি বিভিন্ন সদস্যসকল। তো মই সঁচাই আনন্দিত এনেকুৱা পৰিৱেশ পাই পেলাই। বিজেপিৰ মানে প্ৰত্যেক মানুহ বিভিন্ন দল ত্যাগ দি পেলাই এৰি পেলাই আমাৰ বিজেপি দলত যোগদান কৰি আছে। এইটো আমাৰ কাৰণে অহা দিনৰ কাৰণে গুড চিম্পটম, কাৰণ মানুহৰ এতিয়া আস্থাটো আমাৰ বিজেপি দলৰ প্ৰতি আহি গৈছে। বিভিন্ন দল আহিছে, বিভিন্ন দলে বহুত প্ৰতিশ্ৰুতি দিছে বিভিন্ন ব্যক্তিসকলক, বিভিন্ন জাতি জনগোষ্ঠীক, কিন্তু কোনো ধৰণৰ প্ৰতিশ্ৰুতি নাৰাখে। কিন্তু আজিৰ দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেনেকুৱা দুখীয়া ব্যক্তিসকলৰ কথা চিন্তা কৰিছে, দুখীয়া ব্যক্তিসকলক আগবঢ়াই লোৱাৰ যে কাম কৰি আছে, তেখেতৰ এই কাৰ্যসূচীত বা এই চিন্তাত আমাৰ প্ৰত্যেক মানুহসকল মুগ্ধ আৰু আস্থা এটা ফৰ্মেশ্যন হৈছে, যাৰ কাৰণে বিভিন্ন দল এৰি পেলাই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বত থাকিব বিচাৰিছে। তো আজি ইয়াতে বুনাৰগাঁৱৰ চন্দ্ৰপাৰা এলেকাত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ল'ৰাসকল, মহিলাসকল, পুৰুষসকল প্ৰত্যেকে আহি বৃদ্ধ বয়সীয়াল ব্যক্তিসকল আহি বিজেপি দলত যোগদান কৰিছে। তো মই ভাবোঁ যে 2015ত আমি এটা চিট পাইছিলোঁ, 2020ত আমি 9টা চিট পাইছিলোঁ। এনেকুৱা যদি আমি প্ৰত্যেক জাতি জনগোষ্ঠীৰ সহায় আৰু সহযোগিতা পাওঁ আৰু যদি এই শক্তিটো পাওঁ, তেনেহ'লে আমি অনাগত দিনত 2025ত আমি অকলেই বিজেপিয়ে চৰকাৰ কৰিব পাৰিম। আৰু বিজেপি চৰকাৰৰ প্ৰতি সকলো জাতি জনগোষ্ঠী আস্থা আছে। আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰত্যেক মানুহৰ আস্থা আছে, কাৰণ তেখেতে দেশটোলৈ যি ধুনীয়া চিন্তা কৰিছে। এই মোদীৰ আজি বিজেপিতো চেণ্ট্ৰেলতো বিজেপি, অসমতো বিজেপি, বিটিআৰতো বিজেপি, তো সকলো এতিয়া বেলেগ দল কৰি কি লাভ আছে? তো প্ৰত্যেকে কিবা না কিবা বিচাৰে যে আমাৰ উন্নয়ন হওক, আমাৰ ডেভেলপমেণ্ট হওক, আমি আগবাঢ়িব বিচাৰোঁ। আমাৰ ইয়াতে ভাল ইউনিভাৰ্চিটি হওক, স্কুল হওক, কলেজ হওক। আজিৰ দিনত চাওক, আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিটো ফুল ফ্লেজেড ইউনিভাৰ্চিটি আছিলে, কিন্তু সংখ্যা ইমান বাঢ়িছে আমাৰ বিটিআৰত। আমাৰ প্ৰত্যেক জাতি জনগোষ্ঠী হওক, বড়ো হওক, বঙালী হওক, ৰাজবংশী হওক, লাষ্টত এডমিশ্যনৰ কাৰণে নাথাকে, ভেকেঞ্চি নাথাকে, যাৰ কাৰণে আমাৰ লোকেল ল'ৰা ছোৱালীসকল বাহিৰত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িব যাবলগীয়া হয়। দুখীয়া ব্যক্তিসকলৰ মেৰিট আছে কিন্তু পইচাটো নাই। তো সেইকাৰণে এই যে সুবিধাবিলাক যে ল'ব মানে ফেচিলিটিবিলাক, যিবিলাক ফেচিলিটি ইয়াত থাকি পেলাই পাই আছে, সেইটোতো গুৱাহাটী ইউনিভাৰ্চিটি নাপাব। যাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কোকৰাঝাৰ কলেজটো ইউনিভাৰ্চিটি আপগ্ৰেড কৰাৰ কাৰণে তেখেতে ইতিমধ্যে ডিক্লেয়াৰ কৰিছে। তো এনেকুৱা যে ডেভেলপমেণ্ট ৰাইজে দেখি আছে, চাই আছে, কাৰণ তিনিটা বস্তু অতি আৱশ্যকীয়: এডুকেশ্যন, হেল্থ এণ্ড এগ্ৰিকালচাৰ। এই তিনিটা মানে বিভাগ বা এই তিনিটা যদি আমি আগবাঢ়ি যাব পাৰোঁ, তেনেহ'লে দেশখন আগবাঢ়ি যাব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৃষি, হেল্থ আৰু এগ্ৰিকালচাৰ তিনিটাৰ ওপৰত জোৰ দিছে। মেডিকেলৰ ফালে আজি চাওক, আগতে আমি বিটিআৰ চৰকাৰ যেতিয়া চাইছিলোঁ, PPF চৰকাৰ যেতিয়া চলি আছিল, 2005ৰ পৰা 2020লৈকে JJMটো আনিব নোৱাৰিছিল বা NHMটো আনিব নোৱাৰিছিল। কিন্তু আমাৰ চৰকাৰ হোৱাৰ লগে লগে আজিৰ দিনত JJM আহিছে, প্ৰত্যেক ঘৰে ঘৰে জল জীৱন মিছনৰ কাম আৰম্ভ হৈছে। প্ৰত্যেক দুখীয়া ব্যক্তিসকল প্ৰত্যেক ঘৰে ঘৰে বিশুদ্ধ পানীয় জলৰ ব্যৱস্থা হ'ব। NHMৰ জৰিয়তে বিভিন্ন ধৰণৰ চাব চেণ্টাৰ আপগ্ৰেড হৈ পেলাই হেল্থ ৱেলনেছ চেণ্টাৰ হ'ব, ষ্টেট ডিছপেঞ্চাৰিজ হ'ব, আপোনাৰ CHC হ'ব, PHC হ'ব। তো এইবিলাক মানে কাৰ্যসূচী ৰাইজে দেখা পাই আছে। এই দেখা পাই আজি মানে নিস্বাৰ্থভাৱে আৰু ইচ্ছা সহকাৰে এই চন্দ্ৰপাৰাত আহি ইয়াতে মানে বিজেপি দলত যোগদান কৰিছে। আৰু এটা আনন্দৰ বিষয় যে যোন ব্যক্তি নাকি BPF দলৰ ব্লক প্ৰেচিডেণ্ট আছিলে, এই 9 নম্বৰ সমষ্টিৰ পৰা ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া BPF দলৰ পৰা জয়যুক্ত হৈছিল। আৰু এতিয়া আমাৰ যিটো বিজেপি দলৰ মণ্ডল বুলি কওঁ আমি, তো এই মণ্ডলৰ লগে লগে BPFৰ যোন ব্যক্তি ব্লক প্ৰেচিডেণ্ট, তেওঁ নিজে BPF দল এৰি পেলাই খুব কম সময়ৰ ভিতৰত বিভিন্ন সংখ্যক মানুহ লৈ পেলাই আমাৰ বিজেপি দলত যোগদান কৰিব। ডাঙৰীয়া এটা কথা কৈছিলে, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। তো এতিয়া আমাৰ বিটিআৰ চৰকাৰত বিজেপি মানে UPPL, UPPL মানে বিজেপি। তো এতিয়া আমাৰ বিটিআৰ চৰকাৰত UPPLই হওক বা বিজেপিই হওক, মানে আল্টিমেটলি আমাৰ চৰকাৰৰ লগতেই থাকিব। তো আমাৰ লক্ষ্যটো হ'ল দেশত আমাৰ বিজেপি চৰকাৰ আনা। যোন পাৰ্টি আমাৰ লগত থাকিব সেই পাৰ্টিৰ মানে চিন্তাটো সদায় আছে, UPPL হ'লে UPPL, বিজেপি। কিন্তু আমি সদায় ট্ৰাই কৰিম, কাৰণ প্ৰত্যেক দলে নিজা দলটোক ষ্ট্ৰং কৰিব বিচাৰে আৰু দলৰ নেতৃত্বটো বিচাৰে। তো আমি নিশ্চয় অহা দিনত ভাবিম যে 2024ত যিটো MP ইলেকশ্যন হ'ব, লোকসভা ইলেকশ্যন, এই লোকসভা ইলেকশ্যন আমি যাতে বিজেপি কেন্দ্ৰিত দিব পাৰোঁ আৰু আমি যাতে পিপুল ভোটাৰে জয়যুক্ত কৰোঁ। যিহেতু অলপ আগতে আপুনি ভাষণত শুনিছে, ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া কৈছে যে AGP এটা মানে লোকেল ৰিজনাল দল আছিলে,
এটা সময়ত 10 বছৰ শাসন কৰিছে প্ৰফুল্ল মন্ত্ৰ ডাঙৰীৰ নেতৃত্বত, কিন্তু সেই AGP দলবিলাক লাহে লাহে নাইকিয়া হৈ গ'ল। যোৱাবাৰ যেতিয়া আপোনাৰ MLA ইলেকশ্যন হৈছে 2016, তেতিয়া কিন্তু AGP মাত্ৰ কেইটা চিট পাইছিল, 14টা পাইছিল। আজিৰ দিনত তেওঁলোকে পাইছে 9টা। আৰু যে 2025-26 যেতিয়া MLA ইলেকশ্যন হ'ব মানে বিধানসভা, তেতিয়া যে আৰু নাইকিয়া, মানে এইটো ক'ব বিচাৰিছোঁ, টুডে অৰ টুমৰো ইচ এণ্ড এভৰি পাৰ্টি উইল বি ভেনিছড এণ্ড অনলি দ্য ওৱান উইল দ্য পাৰ্টি দেট ইজ BJP পাৰ্টি। হিচাপে মানে হিচাপটো আছিলে 200 জন, কিন্তু আজি বেলেগ এটা মানে দিন আপোনালোকে গম পায়, আজি মাঘী পূৰ্ণিমা আৰু চিলাৰায় দিৱস। এই উপলক্ষে মানুহবিলাক গোটেই আহিব পৰা নাই, তথাপিও আজি 150 জন আমাৰ বনগাঁও মণ্ডল BJPত যোগদান কৰিছে। তেওঁলোকে আছিলে আমাৰ BPF আৰু বেলেগ পাৰ্টি দলৰ পৰা আগ্ৰহী মানে এনেকুৱা, আৰু আপোনালোকে মানে গম পায় যে মানে চেণ্ট্ৰেলতো আমাৰ BJPৰ চৰকাৰ আৰু ষ্টেটতো আমাৰ BJPৰ চৰকাৰ, আৰু বৰ্তমান আমাৰ BTRত BJP আৰু UPPL দুটা মানে গোট মিলিখিনি এটা চৰকাৰ গঠন কৰিছে। সকলোৱে গম পায়, মানে সকলোৱে এতিয়া গম পাইছে যে মানে BJP বিনা কোনো মানে ডেভেলপমেণ্ট নাই। গতিকে আমাৰ বনগাঁও মণ্ডল হিচাপত আমি সকলোৱে মানে ভালেই আছিলে, আৰু এতিয়া মানে ৰাজীৱ ব্ৰহ্মচাৰ অহাৰ পিছত দলে বলে মানে মানুহবিলাক যোগদান কৰিছে। আমি মুঠেই আনন্দিত, আৰু আমি এটা আশাবাদী আগন্তুক 2025-ত আমাৰ BJP পালৰ পৰা ৰাজীৱ ব্ৰহ্মকে আমি টিকেট দিয়াম আৰু তাকে আমি জিকাম। চৰকাৰটো মানে 100% নিশ্চিত, BJP অকলে চৰকাৰ আহিব নিশ্চিত 100%।